নমস্কাৰ প্ৰিয় দৰ্শকসকল, লক্ষ্মী পূৰ্ণিমাৰ দিনাই মেষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত আহিব গৈ আছে কেইটামান ভাল পৰিৱৰ্তন। কাৰণ লক্ষ্মী পূৰ্ণিমাৰ দিনাই শুক্ৰ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব, শনি গ্ৰহও সেইদিনা বক্ৰী অৱস্থালৈ যাব আৰু তাৰ পূৰ্বে যিহেতু বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰিছে, গতিকে এইকেইটা গ্ৰহৰ ৰাশি পৰিৱৰ্তনে মেষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত আহিব কেইটামান ভাল পৰিৱৰ্তন। গতিকে কি পৰিৱৰ্তন আহিব গৈ আছে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি পোন প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই লক্ষ্মী পূজাৰ শুভক্ষণত বিশেষকৈ এওঁলোকৰ জীৱনত কেইটামান শুভ পৰিৱৰ্তন আহিব। সেইকেইটা হৈছে, এওঁলোকৰ প্ৰথমটো পৰিৱৰ্তন আহিব ভাগ্যৰ ক্ষেত্ৰত। কাৰণ ভাগ্যত পৰিৱৰ্তন এই ৰাশিৰ ব্যক্তিসকলৰ এইবাবেই আহিব কাৰণ বিগত মাহত কাম বনবোৰত অকণমান পলম হৈ আছিল, কিন্তু এই মাহত আপোনাৰ লক্ষ্মী পূৰ্ণিমাৰ যি শুভ সংযোগ, সেই শুভ সংযোগে আপোনাৰ কাম বনবোৰত অগ্ৰগতি দিব। আনৰ উপদেশ লাভ কৰিব, অন্য ব্যক্তি আপোনাক মাৰ্গদৰ্শন কৰোৱা দেখা যাব। যাত্ৰা কৰাৰো নতুন নতুন সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হ'ব পাৰিব, কাৰণ শুক্ৰ গ্ৰহৰ যি পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনে আপোনাৰ শত্ৰুকো মিত্ৰ কৰি তোলা দেখা যাব। কাৰণ শত্ৰুৱে আপোনাক কিছু বিশ্বাস কৰিব, আপোনাৰ কথাবোৰত শত্ৰু মিত্ৰ হৈ পৰা দেখা যাব। পিতৃ নতুবা পিতৃৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে তীৰ্থ ভ্ৰমণ নতুবা তীৰ্থ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে এই লক্ষ্মী পূজাৰ শুভক্ষণত হোৱা গ্ৰহসমূহৰ পৰিৱৰ্তনে আপোনাৰ উৎসাহ উদ্দীপনাবোৰ বঢ়াব, কাৰণ মনোবল, উৎসাহ, আত্মবিশ্বাস এইবোৰ বৃদ্ধি কৰি তুলিব। ইয়াৰ উপৰিও অৱশ্যে মাহটোৰ শেষৰ ভাগত সৰু সুৰা আপুনি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেই পৰিস্থিতিবোৰ আপুনি নিজেই সমাধান কৰিবলগীয়া হ'ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত কাম কৰাৰ এক ইচ্ছা আপোনাৰ বৃদ্ধি পাব, কাৰণ বিগত মাহত হয়তো কাম কৰাৰ সিমান ইচ্ছা নাছিল, কিন্তু এই মাহত লক্ষ্মী পূজাৰ যি এক শুভক্ষণত হোৱা গ্ৰহৰ পৰিৱৰ্তন, সেই গ্ৰহৰ পৰিৱৰ্তনে আপোনাৰ কাম বন কৰাত কিছু আপোনাক উৎসাহী কৰি তোলা দেখা যাব। আপোনাৰ প্ৰতিদ্বন্দ্বীবোৰ নোহোৱা হ'ব। যিকোনো ক্ষেত্ৰতে নহওক কিয় আপোনাৰ শত্ৰু আৰু প্ৰতিদ্বন্দ্বী নোহোৱা হৈ পৰিব। ঘৰতো এক শান্তিৰ পৰিৱেশ আহিব, কাৰণ লক্ষ্মী পূজাৰ শুভ সংযোগে আপোনাৰ ঘৰত এক শান্তি সমৃদ্ধিৰ সৃষ্টি কৰিব। আৰু পুৰণা স্মৃতি, পুৰণা দায়িত্ববোৰ অকণমান বৃদ্ধি পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ সম্পত্তিৰ দায়িত্ব অকণমান বৃদ্ধি পাব। লগতে লক্ষ্মী পূজাৰ পিছে পিছে আপোনাৰ সৰু সৰু মানসিক চিন্তাও অকণমান আহিব পাৰিব, কাৰণ সৰু সৰু কথা, সৰু সৰু কামত এই ৰাশিৰ ব্যক্তিসকলে এইকেইটা দিনত গুৰুত্ব দিয়া বেছিকৈ দেখা পোৱা যাব। অৱশ্যে মাহটোৰ শেষত বিশেষকৈ লক্ষ্মী পূজা যোৱাৰ লগে লগে আপোনাৰ ফাঁচি থকা কাম বনবোৰত কোনোবা অন্য এনে ব্যক্তি আহিব, যি ব্যক্তিয়ে সেই ফাঁচি থকা কাম বনবোৰ আগবঢ়াই নিয়াৰ কিছু আপোনাক অনুপ্ৰেৰণা দিব। সামাজিক যাত্ৰা একেটা দিনত আপুনি কৰিব লাগিব। বিশেষকৈ লক্ষ্মী পূজাৰ পিছে পিছে সামাজিক যাত্ৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, আৰু ক'ৰবাত ভাষণ দিয়াৰ সুবিধা লাভ কৰিব পাৰে। বিশেষকৈ আপুনি আনৰ দায়িত্ব লোৱাৰ লগে লগে আপুনি নিজেও সমাজৰ দায়িত্ব ল'ব লাগিব। সন্তুলিত আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰক, কাৰণ এই লক্ষ্মী পূজাৰ পিছে পিছে আপোনাৰ কিছু খোৱা লোৱাত গুৰুত্ব নাৰাখিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা নতুনত্বৰ যুগ আছে, কাৰণ লক্ষ্মী পূজাৰ পিছে পিছে আপোনাৰ নতুন প্ৰেম সম্পৰ্ক গঢ়িব পাৰে, নতুবা এনে কোনো ব্যক্তি আপোনাৰ জীৱনত আহিব, যি ব্যক্তিৰ সৈতে আপোনাৰ নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব। অৱশ্যে মনৰ ভাৱ, মনৰ কথাবোৰ এওঁলোকে
সোনকালে প্ৰকাশ কৰিব অকণমান টান পোৱা দেখা যাব, কাৰণ মনৰ কথা ক'ব যাওঁতেই হয়তো বেলেগ কিবা চিন্তা আপোনাৰ মনত আহি পৰিব। সেই চিন্তাৰ বাবে আপুনি আনক কথাবোৰ ক'বলৈ অকণমান সংকোচ কৰা দেখা যাব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা নিজৰ কেৰিয়াৰ গঢ়াক লৈ সেই ব্যক্তিসকল খুব আগ্ৰহী হোৱা দেখা যাব, কাৰণ লক্ষ্মী পূজাৰ পিছে পিছে এওঁলোকে নিজৰ কেৰিয়াৰ গঢ়িবলৈ বিচাৰিব। শিক্ষা দীক্ষাত পুনৰ এক্টিভ হৈ পৰা দেখা যাব। ধৰ্মত আস্থা অকণমান কমিব, কাৰণ হয়তো এনে কিবা কাম, এনে কিবা কথা, এনে কিবা ঘটনা আপোনাৰ সন্মুখত আহিব, যি ঘটনাই আপোনাক ধৰ্মৰ পিনে অকণমান আস্থা কম কৰোৱা দেখা যাব। আত্মবিশ্বাসক যদি নতুন ৰূপত আপুনি বৃদ্ধি কৰিব বিচাৰে, তেতিয়াহ'লে দেখিব আপোনাৰ সেই আত্মবিশ্বাসবোৰো এক অস্ত্ৰ হিচাপে পৰিগণিত হ'ব, কাৰণ আত্মবিশ্বাসেই আপোনাক সকলো দিশত আগবঢ়াই নিয়াত সহায় কৰিব। পৰিয়ালৰ আপোনাৰ ঘৰত যদি কোনোবা সৰু ব্যক্তি আছে, সেই সৰু ব্যক্তিৰ আপুনি অকণমান দায়িত্ব ল'ব লাগিব, কাৰণ এইকেইটা দিনত আপোনাৰ দায়িত্বৰ পৰিমাণো বৃদ্ধি পাব। যি ক্ষেত্ৰত খৰচেই নহওক কিয়, আপোনাৰ খৰচ অৱশ্যে এইকেইটা দিনত নিজৰ বাবেহে হ'ব। বাহিৰত ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰতো শুক্ৰ গ্ৰহই খৰচ কৰোৱা দেখা যাব, যাৰ বাবে খৰচ হ'ব, কিন্তু আপোনাৰ ঘূৰা ফুৰাৰ নামত খৰচ হ'ব। ক'ৰবাত চিনেমা চাবই হওক, ক'ৰবাত লাক্সাৰিয়াছ ক্ষেত্ৰত যোৱাৰ হওক, বিশেষকৈ আপোনাৰ ভ্ৰমণ যাত্ৰাৰ যোগ, বায়ু ভ্ৰমণৰ যোগ পৰিলক্ষিত হৈছে। গতিকে উৰাজাহাজেৰে ক'ৰবাত হয়তো আপোনাৰ যাত্ৰা এইকেইটা দিনত হ'ব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ যিহেতু শনি গ্ৰহ বক্ৰী অৱস্থাত থাকিব, যিটো কাৰণত বক্ৰী শনিয়ে আপোনাৰ কিছু খৰচত কম কৰোৱা দেখা যাব। মাজে সময়ে খৰচ থাকিব, মাজে সময়ে পুনৰ খৰচ বৃদ্ধি পাই অহা দেখা যাব। গতিকে লক্ষ্মী পূজাৰ পিছে পিছে আপুনি যিমান পাৰে নিজৰ খৰচ নিজে নকৰি নিজৰ জ্যেষ্ঠ ব্যক্তিক খৰচ কৰিব দিয়াৰ চেষ্টা কৰক। দেখিব আপোনাৰ খৰচ পাতিবোৰ যথেষ্টখিনি নিয়ন্ত্ৰিত হৈ পৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কাম কৰিব সিমান নিবিচাৰে, কাৰণ ডাঙৰ ডাঙৰ প্ৰজেক্টৰ ওপৰত, ডাঙৰ ডাঙৰ কিছু পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ আপোনাৰ মন যাব, যাৰ বাবে সৰু কামৰ পৰা অকণমান দায়িত্ব এওঁলোকে এৰি দিয়া দেখা যাব। বাকী অন্য সকলো দিশত শুভ, কাৰণ লক্ষ্মী দেৱীৰ এক বিশেষ কৃপা এওঁলোকৰ ওপৰত এইকেইটা দিন থাকিব, আৰু বৃহস্পতি গ্ৰহ যিহেতু শুভ অৱস্থাত আহি গৈছে আপোনাৰ বাবে, গতিকে আশা কৰিছোঁ মা লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক। সদায় আপুনি ধন ধান সম্পত্তিৰে সমৃদ্ধিশালী হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।